কি নাম ক'ত ঘৰ উজান বজাৰ কাক কিডনেপ কৰিব আহিছিলে কাক কিডনেপ কৰিব আহিছিলে আপোনাৰ জল জীৱন মিছনৰ হোম কানেকশ্যনৰ মানুহ হয় বৃষ্টি হয় মই আপোনাৰ পাইপৰ কাম কৰোঁ তেখেতে মানে PWD কণ্ট্ৰেক্টাৰ আছে আগতে চব আছে তেখেতে মানে মোক মাতি দিলে আৰু দাদা এজনৰ পইচা পাওঁ তুমি আহিবাচোন মই কথা পাতিম এনেকুৱা ধৰা এনেকুৱা কালাকাৰী কৰিছে তাৰপিছত মই বাচ্চাটো বচাব ওলাওঁতে মই ভয়তে দৌৰ মাৰোঁতে বাচ্চা কোনে চুৰি মাৰিছে বাচ্চাৰ বাপেকক কোনে গলাত মাৰিছে এইফালে চা বাচ্চাৰ বাপেকক গলত কোনে চুৰি মাৰিছে কোনে মাৰিছে বাৰু আপুনি কেনেকে নাজানে আপুনি লগত আছে আপোনাক কিহৰ কাৰণে ধৰিলে কিহৰ কাৰণে দৌৰিলে আপোনাৰ যদি একো প্ৰব্লেম নাই আপুনি দৌৰিলে কিহৰ কাৰণে মই পঠাইছোঁ পঠাওঁতে মানুহবিলাকে ধৰ ধৰ বুলি ক'লে ভয় নালাগিব আপোনাৰ হ'লেও ভয় লাগিব মানে এটা মই আপোনাক চিম্পল কথা কওঁ যদি আপোনাৰ ভয় নাইয়ে আপুনি কিহৰ কাৰণে দৌৰিলে আপুনি কিয় ভয় খালে ভয় কৰিব লগা নাই মোৰ দম আছে মই মানে কি মই একো ভুল কৰা নাই আপোনাৰ কিয় ভয় কৰিব মাৰি পেলাব লাগে ৰাখিব নালাগে মাৰি পেলাব লাগে সদায় স্কুলত আহে দিও কি ধুনীয়াকে আহিছি ঘৰৰ পৰা আহিছি আহি পেলাই ইয়াতে কিয় ধৰিব লাগে তাৰপৰা এইটো নালাগে মোৰ নাম শ্ৰী তগৰ ৰাজবংশী কি কৰিছিলে আজি তোমাক ভয় খাইছা তাৰমানে মই মইনাটোৰ লগত মই স্কুলত গৈ আছো তাৰমানে ইয়াতে সৰিয়তে শংকৰদেৱ শিশু নিকেতন মোৰ নাম প্ৰমোদ আলয় শংকৰদেৱ শিশু নিকেতন সৰিয়তে কাম কৰো মই তাৰমানে সদায় ৰাতিপুৱা একেলগে মই স্কুলত আহিলে মই মাইনাটোকো লৈ আহোঁ দ্বিতীয় মানত পঢ়ে মই হাৱেটো উঠিছো মাত্ৰ হাৱেটো পাৰ হ'ম বুলি উঠিছো মাত্ৰ এতিয়া সেই দুষ্ট মানুহজনে ইয়াতে মোক এই চুৰিখন লগাই দিছে দি পেলাই হাল্লা নকৰবি কিন্তু কৈছে মাটিৰ চাইকেলৰ পৰা উঠাই লৈ গৈছে আমাৰ গাঁৱৰে ভাইটিহঁতে মোৰ ভাই একেইজন তেওঁলোকে মানে ই ৰিক্সা চলাই মই ভাইটিহঁতে সৰুহঁতক মানে গেৰালো সিহঁতে দৌৰি যাতে মাটোক সিহঁতে নিছিলে মাটোক জেল মাৰি দিছে দি পেলাই মোৰ যে চাইকেলৰ পৰা ঠেলা খাই পৰি গলো তাৰপিছত সিহঁতে দৌৰিছিল দৌৰাতে ইয়াতে ধৰি আনি সিহঁতক পুলিচে জগাই দিলে সিহঁতে দুজন ধৰছি কিন্তু সিহঁতৰ লগত যদি আৰু আছো যদি নাজো সিহঁতৰ লগত ধান চুৰি আছে চুৰিখন মোক গলত হানিম বুলি পেলাই দেখুৱাই মই এইখিনি মই কাটি দিছো দেখিছেনে এইখিনি কাটি দিব হৰণকাৰীয়ে ইয়াতে মই চিনি নাপাওঁ মই চিনি নাপাওঁ সবাই নোৱাৰো আমাৰ লাউডৰ মেইন চব এইটোতে